তো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো হ'ব এটা ইনফৰ্মেটিভ ভিডিঅ' যিহেতু সকলোৱে গম পায় আজি 13 ছেপ্টেম্বৰ আৰু আজিৰ পৰা আমাৰ গোলাঘাট জিলাৰ ইণ্টাৰভিউ আৰম্ভ হৈছে সো বন্ধু বান্ধৱীসকল আজি ফিমেল ক্যান্ডিডেটছখিনি ইণ্টাৰভিউ আছিলে সো আমি কথা পাতিম আজি তেওঁলোকৰ ইণ্টাৰভিউ কি ধৰণে পাৰ হ'ল আৰু কিমানখিনি ছোৱালী মানে কিমানখিনি ফিমেল ক্যান্ডিডেটস কোৱালিফাই কৰিলে আৰু কিমানখিনি ফিমেল ক্যান্ডিডেটছে কোৱালিফাই কৰা নাই তাৰ বিষয়ে জানিম আৰু বন্ধু বান্ধৱীসকল সাৰ্টিফিকেট কি একসেপ্ট কৰিছে আৰু কি একসেপ্ট নাই কৰা আৰু কিয় একসেপ্ট কৰা নাই তাৰ বিষয়ে জানিম আৰু বন্ধু বান্ধৱীসকল আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধু বান্ধৱীসকল আমি প্ৰথমতে আমাৰ ফিল্ডখন এবাৰ চাই লওঁ মই এটা ভিডিঅ' দিছিলোঁ কিন্তু ভিডিঅ'টোত ফিল্ডখন ভালকৈ ক্লিয়াৰকৈ অহা নাছিলে সো মই আজি এটা নতুন ক্লিপ পাইছোঁ ভাল সো আপোনালোকে চাই লওক ফিল্ডখন কিমান ধুনীয়া আৰু কিমান ধুনীয়া পাব আপোনালোকে দৌৰি আৰু যথেষ্টখিনি ছোৱালীয়ে ভাল পাৰফৰ্মেঞ্চ দিছে ইয়াত আজি সো আহক ফিল্ডখন চাই লওঁ তো বন্ধু বান্ধৱীসকল চাই লওক আপোনালোকে ফিল্ডখন যথেষ্ট ধুনীয়া আৰু ফিল্ডখন ইমান ডাঙৰ নহয় বন্ধুসকল 200 মিটাৰে আছে ইয়াত একো ধৰণৰ চিন্তা কৰিব আপোনালোকে দৰকাৰ নাই আৰু ইয়াত দৌৰি যথেষ্টখিনি ভাল পাব কাৰণ আজি ছোৱালী ক্যান্ডিডেটছে 46-45 সেকেন্ডত আপোনাৰ ফাৰ্স্ট ৰাউণ্ডটো কমপ্লিট কৰিছে সো আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক যেহেতু ইয়াৰ অকমান খাল আছে কিন্তু এইখন ভালকৈ যাব আৰু চাওক বন্ধুসকল ভালকৈ ফিল্ডখন আৰু বন্ধু বান্ধৱীসকল এতিয়া চাই লওক ষ্ট্ৰেইট পাৰ্টটো ইয়াত টানি আপোনালোকে খুব ভাল পাব ষ্ট্ৰেইট ডখত অকমান স্লপি আছে এই পাৰ্টটো মই আপোনালোকক কৈছিলোঁ চাই লওক ভালকৈ ষ্ট্ৰেইটটো ইমান দীঘল নহয় তো বন্ধু বান্ধৱীসকল দেখিলে আপোনালোকে ফিল্ডখন যথেষ্ট ধুনীয়া তাতে যি এছটি ক্যান্ডিডেটছখিনিয়ে মানে এছটি ফিমেল ক্যান্ডিডেটছখিনিয়ে তাতে যি ধুনীয়া পাৰফৰ্মেঞ্চ দিছে সো আপোনালোকো একো চিন্তা কৰিব দৰকাৰ নাই ভালকৈ প্ৰেক্টিছ কৰক কাইলৈৰ পৰা এছচি ক্যান্ডিডেটছখিনি ইণ্টাৰভিউ আছে মানে আজি এছটি ফিমেলছখিনিৰ ইণ্টাৰভিউ শেষ হ'ল মানে ফিনিশ হ'ল আৰু কাইলৈৰ পৰা এছচি ফিমেল ক্যান্ডিডেটছখিনিৰ ইণ্টাৰভিউ আৰম্ভ হ'ব সো বন্ধু বান্ধৱীসকল আজি এছটি ফিমেল ক্যান্ডিডেটছ আছিলে 150 তাৰ ভিতৰত 68 জনী ছোৱালী কোৱালিফাই কৰিছে মই জনাৰ মতে আৰু বন্ধু বান্ধৱীসকল তেওঁলোকে যথেষ্ট ভাল পাৰফৰ্মেঞ্চ দিছে আৰু বন্ধু বান্ধৱীসকল লগতে তেওঁলোকে বহুত ধুনীয়া এটা মাৰ্কছ স্ক'ৰ কৰিছে তেওঁলোকে 38-37 পৰ্যন্ত মাৰ্কছ পাইছে আৰু প্ৰায় মেক্সিমাম ছোৱালীয়ে 25 এবভ মাৰ্কছ স্ক'ৰ কৰিছে সো কাইলৈৰ পৰা এছচি ফিমেল ক্যান্ডিডেটছখিনি ইণ্টাৰভিউ আছে তেওঁলোকে ভালকৈ ইণ্টাৰভিউ দিয়ে যেন মই তাৰে আশা কৰোঁ আৰু মোক বহুতে কমেণ্ট কৰি কৈ আছে যে দাদা ভিডিঅ' এটা কৰিব মই মোৰ নিজৰ দেহাটো অৱস্থা নাই মই এইটো কাৰণে যাব পৰা নাই কিন্তু মই আপোনালোকক কৈছোঁ যে মই সৰু হ'লেও ক্লিপ এটা আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু তাত বহুত ৰেষ্ট্ৰিকশ্যন আছে বন্ধুসকল ভিডিঅ' কৰিব একেবাৰে দিয়া নাই কিন্তু মই যেনে তেনে হ'লেও ভিডিঅ' এটা কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে আৰু বন্ধু বান্ধৱীসকল এতিয়া আহোঁ আমাৰ নেক্সট টপিকটো আৰু নেক্সট টপিকটো হৈছে চাৰ্টিফিকেটক লৈ ইছ্যু সো বন্ধু বান্ধৱীসকল চাৰ্টিফিকেট একচেপ্ট কৰা নাই আৰু এটো আমাৰ কাৰণে বহুত ডাঙৰ বেড নিউজ সো বন্ধু বান্ধৱীসকল আপোনালোকৰ যদি চাৰ্টিফিকেট আছে সো চাৰ্টিফিকেটখিনি 2018 চনৰ হ'ব লাগিব বা 2018 চনৰ আগৰ চাৰ্টিফিকেট হ'ব লাগিব আৰু লগতে বন্ধু বান্ধৱীসকল আপোনালোকে তাত টিক মাৰ্ক দিয়া হ'ব লাগিব যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে তাত টিক মাৰ্ক দিছিলে নে নাই আপুনি একনলেজমেণ্ট ফৰ্মখনত চাই লওক সো তাত যদি আপোনালোকে টিক মাৰ্ক দিছিলে ফৰ্ম ফিল আপ কৰা সময়ত আৰু চাৰ্টিফিকেটখিনি যদি 2018 চনৰ হয় তেতিয়া হলে আপোনালোকে মাৰ্কস পাব 100% সিওৰ আৰু আপোনালোকে যদি সাৰ্টিফিকেট 2017 চনৰ 18 চনৰ 16 চনৰো যদি হয় আৰু আপোনালোকে যদি টিক মাৰ্ক দিয়া নাই তেতিয়া হলে আপোনালোকৰ প্ৰবলেম আছে বন্ধুসকল আৰু আপোনালোকে সাৰ্টিফিকেটখিনি থৈ নেযাব সাৰ্টিফিকেটখিনি লৈ যাব লগত সো মই আপোনালোকক আহক কোড টিক মাৰ্ক থাকে কোনডখ টিক মাৰ্ক দিছিলে আপোনালোকে চাই লওক ভালকে মই আপোনালোকক দেখাই দিছো সো বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিছিলে তেতিয়া আপোনালোকক এখন কাগজ দিছিলে সেই কাগজখনৰ নাম হৈছে একনলেজমেণ্ট ফৰ্ম সো এই একনলেজমেণ্ট ফৰ্মখনতে আপোনাৰ একেবাৰে লাষ্টৰ ফিলে চাব তাত লিখা থাকিব এটা ৰোট একাডেমিক এণ্ড আদাৰ ডিটেইলছ আৰু আপোনালোকক মই এজ এ এক্সাম্পল এইখন দেখাই দিছো চাই লওক ইয়াত লিখা আছে ডিপ্লোমা কোৰ্চেছ ইয়াত নন দি থৈছে মানে টিক মাৰ্ক দিয়া নাই আৰু ইয়াত কৈছে ডিপ্লোমা কোৰ্চ ইন কম্পিউটাৰ এপ্লিকেশ্যন নেটৱৰ্কিং ইয়াত আপোনাৰ 1 ইয়াৰ ডিপ্লোমা ফ্ৰম এনি গভৰ্ণমেণ্ট আপোনাৰ ইয়েছ দিয়া আছে আৰু এনসিসি এ সাৰ্টিফিকেট ইয়েছ দিয়া আছে এনসিসি বি সাৰ্টিফিকেট ইয়েছ দিয়া আছে আৰু এনসিসি সি সাৰ্টিফিকেট ইয়েছ দিয়া আছে স্পৰ্টছত টিক মাৰ্ক দিয়া নাই মানে ইয়েছ দিয়া নাই মানে স্পৰ্টছ সাৰ্টিফিকেট নাই সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এনেকৈ ইয়েছ দি থৈছে কোনো ধৰণৰ চিন্তা কৰিব দৰকাৰ নাই যদি আপোনালোকৰ সাৰ্টিফিকেট 2018 চনৰ আগৰ বা 18 চনৰ হয় আৰু বন্ধু বান্ধৱীসকল এটা কথা ইয়াতে মই আপোনালোকক ক'ব বিচাৰিছো 2019 চনত যোনে এপ্লাই কৰিছে তেওঁলোকৰ সাৰ্টিফিকেট 2018 চনৰ লাষ্টৰ হলেও একো ধৰণৰ প্ৰবলেম নাই মুঠতে যিদিনালৈকে ফৰ্ম ফিল আপ কৰিছে সেই ফৰ্ম ফিল আপৰ আগৰ মুঠতে ইস্যু ডেট হ'ব লাগে সাৰ্টিফিকেটবোৰ
সকলোৱে জানে 2019 চনত পুনৰ ইউবি মানে আনাম ব্ৰাঞ্চৰ ফৰ্ম ফিলআপ পুনৰ হৈছিলে সো তেতিয়া মানে 2019 চনৰ জুলাই আগৰ যদি কাৰোবাৰ সাৰ্টিফিকেটত মানে 2019 চনৰ জুলাইৰ আগৰ যদি কিবা সাৰ্টিফিকেট আছে মানে ইস্যু ডেট যদি 2019 চনৰ জুলাই মাহৰ আগৰ আছে তেতিয়া হলে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব দৰকাৰ নাই যেহেতু আপোনালোকে 2019 চনৰ জুলাইত ফৰ্ম ফিলআপ কৰিছে যিসকলে তেওঁলোকে কোনো ধৰণৰ চিন্তা কৰিব দৰকাৰ নাই আৰু বন্ধু-বান্ধৱীসকল মই আপোনালোকক দেখাই দিছো ভালকে আপোনালোকৰ ডাউটছবোৰ ক্লিয়াৰ হৈছে নে কমেন্টত নিশ্চয় জনাব সো আহক নেক্সট টপিকটো যাও সো বন্ধু-বান্ধৱীসকল এতিয়া আহিছো যে ইন সাৰ্টিফিকেটখিনি কিয় একসেপ্ট কৰা নাই সো সাৰ্টিফিকেটখিনি একসেপ্ট নকৰা দুটা কাৰণে হ'ব প্ৰথমটো কাৰণ হৈছে কাৰণ 2019 আৰু 2018ত আমাৰ এইটো চাকৰিৰ ফৰ্ম ফিলআপ হৈছিলে আৰু বন্ধু-বান্ধৱীসকল এটা কথা পাহৰি নাযাব যে এইটো চাকৰি 2018 আৰু 19ৰ আৰু কিছুমান কাৰণৰ কাৰণেহে বন্ধু-বান্ধৱীসকল এইটো চাকৰি 2021ত পাতিবলগীয়া হ'ল সো যেহেতু 2018 আৰু 19ৰ চাকৰি হয় এইটো আৰু তাৰ আগৰ ফৰ্ম মানে আগৰ ডকুমেন্টছখিনি মানে সাৰ্টিফিকেটখিনি তেওঁলোকে বিচাৰিছে সো 2019 আৰু 20ৰ সাৰ্টিফিকেট তেওঁলোকে একসেপ্ট কৰা নাই আৰু বন্ধু-বান্ধৱীসকল ইয়াৰ লগতে দ্বিতীয়টো কাৰণ হৈছে কৰোনা যেহেতু সকলোৱে গম পায় যে 2019ৰ লাষ্টৰ আৰু 20 আৰু 21ৰ প্ৰথমত সকলো বন্ধ আছিলে সো সাৰ্টিফিকেটখিনি কেনেকৈ পাবলিশ মানে সাৰ্টিফিকেটখিনি কেনেকৈ ইস্যু হ'ল সো হেইটো কাৰণে হ'ব পাৰে সো বন্ধু-বান্ধৱীসকল এইটো আছিল আজিৰ ভিডিও সো আপোনালোকে যদি ভাল পাইছে ভিডিওটো চাই প্লিজ মোৰ ভিডিওটো এটা লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু বন্ধু-বান্ধৱীসকল আজিলৈ ইমানে থ্যাংক ইউ